खुलुमबाय आं दायो दङ उदालगुरि जिल्लानि सिङाव बालिपारा हालामनि नैबे खैराबारि गामियावहाय बे खैराबारि गामिनिफ्रायनो सानै सुबुङा मदिनासिमहाय दावबायनो थांगोन गोथार थावनि मदिनासिमहाय बिथांमोनानो जाबाय सहिरुद्दिन आहमेद आरो बिथांनि बिसि दायो बिथांमोना मानि थाखाय बे मदिनासिम थांगोन आं बेखौ बिथांनिफ्राय गेबेङै फारि फारि सोंनो नाजागोन दायो आंजों দङ সহিৰুদ্দিন আহমেদ শুনিবলৈ পাইছোঁ আপুনি আজি মদিনালৈ যাত্ৰা কৰিব কিহৰ কাৰণে আপুনি যাত্ৰা কৰিব হয় আমাৰ ইছলাম ধৰ্মৰ পবিত্ৰ ইছলাম ধৰ্মৰ পাঁচটা মূল স্তম্ভ কলিমা ৰোজা নমাজ জাকাত আৰু হজ এই পাঁচটা বাধ্যতামূলক কৰণীয় কাম আৰু তাৰে কলিমা নমাজ আৰু ৰোজা সকলোৰে কাৰণে বাধ্যতামূলক হয় আৰু ধনী মানুহসকলৰ কাৰণে অৰ্থাৎ যাৰ খাই বৈ পইচা পাতি তেওঁলোকৰ জমা থাকে ৰাহি থাকে তেওঁলোকৰ কাৰণে জাকাত আৰু হজটো ফৰজ বুলি কোৱা হয় এইটো ফৰজ মানে হ'ল বাধ্যতামূলক কাম গতিকে আমি পবিত্ৰ হজৰ কাৰণে নিয়ত কৰি পেলাই মনস্থ কৰি পেলাই মই আৰু মোৰ সহধৰ্মিনী মিছেছ হাছনাহাৰা বেগম আমি দুয়োজনে আজি পবিত্ৰ হজ উপলক্ষে মদিনা শ্বৰীফলৈকে যাবলৈ আগবাঢ়িছোঁ আৰু আমাৰ ফ্লাইট আছে 8:45 আৰু আমি ঘৰৰ পৰা যাত্ৰা কৰিম 10টাৰ পৰা 10টাৰ ভিতৰত পবিত্ৰ হজ উপলক্ষে গতিকে মই আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসীলৈকে মোৰ চালাম তথা নমস্কাৰ জ্ঞাপন কৰিছোঁ নমস্কাৰ যাচিছোঁ আৰু আপোনালোকৰ চেনেলটোৰ সকলো কৰ্মকৰ্তালৈকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কেইদিনীয়া যাত্ৰা হ'ব আপোনাৰ আমাৰ মূল হজ কৰ্মৰ যাত্ৰা দিন হ'ব আমাৰ 43 দিন তাতে আমি থাকিব লাগিব হজৰ কামখিনি সম্পন্ন কৰিব লাগিব আৰু অহা যোৱা 2 দিন আমাৰ সমুদায় ডেৰমহীয়া আমাৰ এই যাত্ৰা শুনিবলৈ পাওঁ মানে এই যাত্ৰা বহুত খৰচীয়া হয় এই ক্ষেত্ৰত আপোনাৰ কেনেকৈ সম্ভৱ হ'ল এইটো মোৰ নিজৰ দ্বাৰা সম্ভৱ হোৱা নাই মালিকে আল্লাহ তাআলাই আমাক দয়া কৰিছে অসীম দয়া কৰিছে সেয়েহে আমি দুয়োজনে মালিকৰ আল্লাহৰ এই অসীম দয়াৰ বৰকতত আমি যাবৰ কাৰণে আজি প্ৰয়াস কৰিছোঁ আমাক তেখেতে এই ৰাস্তাটো সম্পূৰ্ণৰূপে খোলা কৰি দিছে আমি যাবৰ কাৰণে আমি এতিয়ালৈকে দুইজনৰ ভিতৰত 4,07,000কৈ 8,14,000 টকা গভৰ্ণমেণ্টক জমা দি দিছোঁ তদুপৰি আমাৰ তাতে সেই থকা দিনবোৰত আমি খোৱা লোৱা নিজাববীয়াকৈ কৰিব লাগিব তাৰ কাৰণে আমাৰ 1.5 লাখ টকা হয়তো আমাৰ খৰচ হ'ব সেইখিনিও আমি গোটাই লৈ লৈছোঁ বিভিন্নজনে আমাক বিভিন্ন ধৰণে এই ক্ষেত্ৰত অৰ্থনৈতিকভাৱে স্বেচ্ছাই আমাক সহায় কৰিছে ইয়াৰ মাধ্যমেদি এইখিনিতে আমি তেওঁলোকলৈকে আমাৰ অন্তৰৰ একদম নিভৃততম স্থানৰ পৰা তেওঁলোকলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে বিভিন্নজনে আহি আমাক সুখবাৰ্তা বিনিময় কৰিছে আমাৰ লগত আৰু সেই সকলোলৈকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সকলো ইছলাম ধৰ্মীয় লোকে এবাৰ হ'লেও মক্কা বা মদিনালৈ যাত্ৰা কৰিব বিচাৰে সকলোৰে সম্ভৱ নহয় কিন্তু আপোনাক এই শুভ সময়টো দিলে হয় মই তাৰ কাৰণে আল্লাহ তাআলাৰ ওচৰত অশেষ কৃতজ্ঞ সেইটো আমি ইছলাম ধৰ্মীয়সকলে শুক্ৰিয়া বুলি কওঁ আমি তেখেতৰ ওচৰত এই শুক্ৰিয়াৰ কাৰণে আমি নমাজ কায়েম কৰিব লাগে আমি ইতিমধ্যে শুক্ৰিয়া নমাজ আজি ৰাতিপুৱা সূৰ্য উদয়ৰ আগতে আমি নমাজ কায়েম কৰি লৈ লৈছোঁ তেখেতৰ ওচৰত আমি কৃতজ্ঞতা প্ৰকাশ কৰি পেলাই সকলো ইছলাম ধৰ্মীয় লোকে যাবলৈ ইচ্ছা কৰে ভ্ৰমণ কৰিব বিচাৰে সকলোৰ কাৰণে সম্ভৱ নহয় কিন্তু আপোনাৰ কাৰণে সম্ভৱ হৈ উঠিল ভাবিছিলে আপুনি কেতিয়াবা আপুনি মানে মক্কালৈ মদিনালৈ এবাৰ হ'লে যাব পাম বুলি জীৱনত হয় এটি মোৰ 14 বছৰমান আগৰ এটা প্ৰয়াস আছিলে প্ৰায় 14 বছৰমান আগত মই এখন ভেঞ্চাৰ স্কুলত কাম কৰিছিলোঁ আপোনালোকে জানে সেইটো বালিপাৰা কৃষ্ণমূৰ্তি হাইস্কুলত মই 32 বছৰ ভেঞ্চাৰ স্কুলত প্ৰায় অবৈতনিকভাৱে শ্ৰমদান কৰিছিলোঁ শিক্ষকতাৰ জীৱনৰ তাৰপিছত মাত্ৰ 6 বছৰ 9 মাহ কাল মই বেতন পাইছিলোঁ আজিৰ তাৰিখত
মোক চৰকাৰৰ ফালৰ পৰা 1658 টকা মাত্ৰ পেঞ্চন দিয়ে। তাৰপিছতো আমাৰ দুজন মানুহক আল্লাহ তাআলাই এই অসীম দয়াৰ মাজেদি এনেধৰণে আমাক মক্কা মদিনালৈকে নিবলৈ ওলাইছে। মোৰ ক'বৰ কাৰণে অন্তৰত কোনো পৰিভাষা নাই যে তেখেতক মই মানে কেনেকৈ কৃতজ্ঞতা প্ৰকাশ কৰিম, কাৰণ মোৰ নিজস্ব উলিয়াবৰ কাৰণে তেনেকুৱা কোনো পইচা পাতি বিশেষ জমা নাছিলে। যেতিয়া আমি প্ৰথম অৱস্থাত মোৰ স্কুল প্ৰভিঞ্চিয়েলাইজ হৈছিলে তেতিয়া 2014 চনত 2 লাখ টকা এটা জমা থৈ দিছিলোঁ হজৰ নিয়তত মানতত, আৰু সেইখিনি পুঞ্জি কৰি পেলাই আজি 12 বছৰ পিছত মোক মালিকে মানে হজৰ কাৰণে লৈ যাবৰ কাৰণে এই 12 বছৰ পিছত মোৰ যিটো নিয়ত আছিলে সেই নিয়তটো পূৰণ কৰিবলৈ ওলাইছে। গতিকে তেখেতৰ ওচৰত মই পুনৰবাৰ আল্লাহ তাআলাৰ ওচৰত লাখ লাখ শুকৰিয়া আদায় কৰিছোঁ। আপোনালোকৰ মাধ্যমেদি অসমবাসী ৰাইজকো মোৰ হৈ দোৱা কৰিবৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। আমি টিভিৰ মাধ্যমেদি বা আমি মিডিয়াৰ যোগেদি আমি দেখিবলৈ পাওঁ যেতিয়া মক্কা মদিনা ভ্ৰমণ কৰে তেতিয়া বহুতো মানে হাজিৰ হজযাত্ৰীৰ মানে মৃত্যু হয়। এই ক্ষেত্ৰত আপোনাৰ কিবা শংকা হৈছে নেকি? মোৰ শংকা নাই। আমি দুইজনে এটা মানে মনত খুব খোলা অন্তৰেদি আমি দুইজনে নিয়ত কৰিছোঁ যে আমাৰ ঘৰৰ পৰিয়ালক আনকি মোৰ নিজৰ মাকো কৈছোঁ মই এই কথাটো, যদি দুইজনকে পবিত্ৰ মক্কাৰ স্থানত মদিনাৰ স্থানত আমাক মৃত্যু দান কৰি পেলাই তাতে আমাক সেই পবিত্ৰ ঠাইত ৰাখি দিয়ে তেতিয়াহ'লে আমাৰ জীৱনটো সাৰ্থক হ'ব আৰু আত্মাই মুক্তি পাব। এইটো একদম মানে 100% এইটো আমাৰ আত্মবিশ্বাস আছে। গতিকে সেই নিয়তত আমি ওলাইছোঁ। আপোনাৰ হজ যাত্ৰাত আপোনাৰ পৰিয়ালৰ বা গাঁৱৰ কি মত? আমাৰ গাঁৱৰ সমুদায় ৰাইজৰ আমাৰ প্ৰতি অশেষ মানে শুভেচ্ছা আছে, অশেষ দোৱা আছে। তেওঁলোকে আমাক মানে প্ৰতিটো মুহূৰ্তত আমাৰ লগত সুবাৰ্তা বিনিময় কৰি আছে। গতিকে আমি প্ৰায় ঘৰে ঘৰে গৈ পেলাই তেওঁলোকৰ খা খবৰ লৈছোঁ। তেওঁলোকৰ ওচৰত আমি কেতিয়াবা অজানিতে তেওঁলোকৰ লগত হয়তো দুৰ্ব্যৱহাৰ কৰিছোঁ, কাৰোবাক কথাৰে কাৰোবাক ব্যৱহাৰেৰে মনত কষ্ট দিছোঁ। তাৰ কাৰণে সকলোৰে ওচৰত আমি ক্ষমা বিচাৰি আহিছোঁ ইতিমধ্যে, আৰু তেওঁলোকক কৈছোঁ যে আপোনালোকে সেইটো মনত ধৰি নাৰাখিব, আমাক ক্ষমা কৰি দিব। গতিকে আমি আমাৰ ৰাইজৰ ফালৰ পৰা এইটো মানে বহুত মৰম চেনেহ পাইছোঁ। আমি বালিপাৰা খৰিয়াবাসী ওচৰে পাঁজৰে হাপাবাৰী আছে, দক্ষিণ বকলিকান্ত আছে, অন্যান্য ঠাইৰো যিসকল ৰাইজ আছে, অকল মুছলমান সম্প্ৰদায়ৰ নহয়, বহুত বিভিন্ন সম্প্ৰদায়ৰ মানুহেও আহি পেলাই আমাৰ মানে শুভেচ্ছা জ্ঞাপন কৰিছে। সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সদৌ শেষত হয়, আপুনি আল্লাহ কি বুলি ধন্যবাদ দিব? আল্লাহ মানে ধন্যবাদ দিবৰ কাৰণে মোৰ ওচৰত পৰিভাষা নাই। আল্লাহক অশেষ ধন্যবাদ এইকাৰণে জনাইছোঁ যে আমাৰ দুজনক পবিত্ৰ মক্কা আৰু মদিনালৈকে লৈ গৈ পেলাই আমাৰ এই যিটো মনোকামনা, হজৰ যিখিনি আমাৰ নিয়ম নীতি আছে, সেইটো আহকাম আৰকান বুলি কয়, সেইখিনি সম্পূৰ্ণৰূপে শুদ্ধ ৰূপত আমাক যদি পালন কৰিবৰ কাৰণে তৌফিক দিয়া, আমাক সক্ষম কৰায়, তেতিয়াহ'লে আল্লাহক আৰু ধন্যবাদ জনাবৰ কাৰণে আমাৰ অন্তৰত একদম পৰিভাষা নাই। সেইকাৰণে আল্লাহ ৰহমানুৰ ৰহিম বুলি কোৱা হয়, কৰোণা আৰু দয়াৰ সাগৰ। গতিকে তেখেতে সেই কৰোণা আৰু দয়াৰ মাজেদি আমাক নিবলৈ ওলাইছে। গতিকে তেখেতৰ সেই কৰোণা আৰু দয়াৰ মাজতে আমি ডুব গৈ পেলাই তাতে যাব ওলাইছোঁ, আৰু শেষ মুহূৰ্ত পৰ্যন্ত আমাক তেখেতৰ এই কৰোণা আৰু দয়াৰ মাজতে ৰাখি যাতে আমাৰ সকলোখিনি কাম সম্পন্ন কৰিব দিয়ে তাৰে কামনা কৰিছোঁ। আৰু যিসকল পথভ্ৰষ্ট তেওঁলোকৰ যিটো দল, সেই দলত যাতে আমাক অন্তৰ্ভুক্ত নকৰে। আমাৰ পবিত্ৰ কোৰাণত যিটো আমাৰ আলহামদুলিল্লাহ সূৰা আছে, সেই সূৰাটোতে এই কথাখিনি শেষৰ ফালে উল্লেখ আছে যে মোক কেতিয়াও পথভ্ৰষ্টসকলৰ লগত মোক অংশীদাৰ নকৰিবা, বা তেওঁলোকৰ মাজত মোক মানে নাৰাখিবা। সেইটো আমাৰ পবিত্ৰ কোৰাণত আছে। গতিকে সেই পবিত্ৰ কোৰাণৰ আয়াতৰ মাধ্যমেদি মই আল্লাহৰ ওচৰত সেইটো প্ৰাৰ্থনা কৰিছোঁ যে তেওঁলোকৰ লগত যাতে মোক শৰীক নকৰে। আপোনাৰ যাত্ৰা শুভ হওক। আমাৰ চেনেলৰ পৰা আপোনাৰ শুভকামना যাচিলোঁ। আল্লাহে আপোনাক দোৱা কৰক। दायो आङो बिथांजों सावरायबाय। बिथाङा दिनैनो बे मदिनासिम दावबायगोन। जाहाथे बिथांनि दावबायनाया
गोजोन आरो सान्थि जाथों जेरै थांदों बेरै फैफिनथों बिथांनि जानानै आङो आल्लाहनिसिमहाय आर'ज गाबनानै होबाय उदालगुरिनिफ्राय आं उपेन दैमारि बड' लाइभ 24